আজি কালেকশ্যনৰ প্ৰথম দিন বানপানী সাহায্য আৰু লগত ওলাইছে দাদাসকল, লগত ভাইটি দুজনো আহিছে আৰু এইফালে লবদা আছে কাষত। আৰু লবদা আজি কালেকশ্যনৰ প্ৰথম দিন আৰু দিহিঙীয়া গাঁৱত আজি ঘৰে ঘৰে কালেকশ্যন কৰিব যাম আৰু কিছুমান ক্লিপ দেখুৱাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। কিবা যদি আপোনালোকে পাৰে আপোনাৰ নিজৰ সামৰ্থত দিব পাৰে। ৰখ দে ককা। যোনে যি পাৰে। হ'ব আকৌ বহুত জেগাত ঘূৰিব লাগিব নহয়, দেৰি হ'ব বহিলে। বহুত জেগাত এইফালে চাহলে সৌৰভ হয়। ধন্যবাদ। আৰু যি পাৰে দিব পাৰে। ৰখ দেই। আৰু ইয়াত প্ৰায় মানুহ সকলোৱে ৰেচপঞ্চ দিছে আৰু সকলোৱে যোনে যি পাৰিছে বহাইছে। দিহিঙীয়া গাঁৱতে আছোঁ, এয়া ব্লগ দেখাই আছোঁ। আৰু আমি এইফালে দিহিঙীয়া গাঁও এইফালে অলপ ভিতৰ চাইডে সোমাই আহিলোঁ। এয়া লবদা আগত গৈ আছে। লবদা কিবা ক'ব নি? ৰেচপঞ্চ কেনেকুৱা ৰাইজৰ? ৰেচপঞ্চ একদম মজা। সকলোৱে সহায় কৰিছেনে? সহায় সকলোৱে কৰিছে, ভাল লাগিছে। এনেকুৱা ৰেচপঞ্চ পালে কাম কৰিবলৈ মানে উৎসাহ এটা পোৱা যায়। আৰু আমাৰ মাজত সুশীল আছে, এয়া সুশীলে বক্সটো দাঙি আনিছে। কিবা ক'বা নি? কেনেকুৱা লাগিছে গৰমত? গৰমটো বঢ়িয়া লাগিছে। গৰম মানে এইটো ঘূৰি ভাল লাগিছে, মানে মানুহৰ ৰেচপঞ্চ পাইছোঁ ভাল, মানে ঘূৰি ভাল লাগিছে। আইতা বহিছেনে? এই আমি এই বান সাহাৰ্য মানে দিবলৈ বহক। তুলি আছোঁ দিহিঙীয়া গাঁৱৰ এইফালে ওচৰতে। আৰু এতিয়া আমাৰ এইফালে মানুহ এজনী মাতিছে, আমি তালৈ গৈ আছোঁ। আৰু এইফালে বিশ্বজিৎ দাই কেনেকুৱা লাগিছে? ভালে লাগিছে। আমাৰ বৰমা এজনী মাতিছিলে, আমি এতিয়া গৈ আছোঁ।